মা, আজি কি সাধু কবা? আজি এটা ধুনীয়া সাধু কম, মন দি শুনাচোন। সাধুটোৰ নাম হৈছে চাক বাবা। পাহাৰটোৰ পৰা কিছু নিলগৰ সৰু গাঁওখনত এটা শিৱ মন্দিৰ আছিল। তাতে ভুবুলা নামে এটা ছাগলী থাকে। মন্দিৰৰ ছাগলী বুলি গাঁওবাসীয়ে ভুবুলাক বৰ আদৰ সাদৰ কৰে। দিনৰ দিনটো সি তলকৈ গাঁওখন ঘূৰি পকি থাকে। এদিনৰ কথা, এইদৰে ঘূৰি পকি গৈ ভুবুলা জুৰি এটা পালেগৈ। জুৰিটো সিপাৰৰ সেউজীয়া ঘাঁহবোৰ দেখি তাৰ বৰ লোভ লাগিল। জুৰিৰ ওপৰত সাঁকোডাল পাৰ হৈ সি সিপাৰ পালেগৈ। সেউজীয়া ঘাঁহবোৰ পাই দৰিয়াই ডকচি খোৱাত লাগিল। হঠাৎ জুৰিটোত পানী ঢল আহিল। এনে ফটুকাই উপচি পৰিল। সেই ঢলে সাঁকোডাল উটুৱাই লৈ গ'ল। দৰিয়াই এইবোৰ একো গমকে নাপালে। পশ্চিম আকাশত বেলি ৰহিয়াল। ঘৰলৈ উভতাৰ উদ্দেশ্যে দৰিয়াই খৰ খোজেৰে জুৰিটোৰ ফালে খোজ ল'লে। জুৰিটোৰ ওপৰত সাঁকোডাল নেদেখি দৰিয়া হতভম্ব। কি কৰিব কি নকৰিব ভাবি থাকোঁতেই আন্ধাৰ নামি আহিল। দূৰত নিশাচৰ হিংসুক পানীৰ মাত শুনা গ'ল। দৰিয়া ভয়ো লাগিল। ওচৰতে প্ৰকাণ্ড শিল এটা দেখি তাতে উঠি থকা সি সিদ্ধান্ত কৰিলে। তেনেতে আহাৰ বিচাৰি শিয়াল এটা আহি তাত ওলালহি। দৰিয়া দেখি সি চক খাই গ'ল আৰু সুধিলে, হেৰা কোনজন? মোক চিনি পোৱা নাই? জগতে মোক চাক বাবা বুলি জানে। সুদীৰ্ঘ 12 বছৰ কাল হিমালয়ৰ বৰফে আৱৰা গুহাত তপস্যা কৰি মই ভগৱানৰ প্ৰিয় শিষ্য হৈছোঁ। পিছে ইয়াক
কৈছা কি? এইদৰে নিজান ঠাইত বহি ভগৱানৰ লগত মই প্ৰায়ে কথা বতৰা হয়। আজি তেওঁ মোক এক সাংঘাতিক কথা ক'লে বুজিছা। তাকে শুনি মনটো বেয়া লাগি ইয়াতে ভাবি চিন্তি বহি আছো। কিনো তেওঁ ইমান বেয়া লগা কথা ক'লে? আমাকো শুনাবা নেকি? শুনোৱাত আপত্তি নাই, কিন্তু সেই কথা শুনিলে মোতকৈ তোমালোকৰহে চিন্তা বাঢ়িব। তথাপি শুনিব খুজিছা যেতিয়া শুনা। তেওঁ কৈছে অচিয়ে মহাপ্ৰলয় হ'ব। এই পাহাৰখন ধ্বংস হৈ ইয়াত এখন সমুদ্ৰ হ'ব। ভয়ংকৰ জলচৰ প্ৰাণীবোৰ ইয়াত বাস কৰিব। যদি তেওঁৰ কথা সঁচা হয় তোমালোকৰ বাৰু অৱস্থা কি হ'ব এবাৰ ভাবি চোৱাচোন। দৰিয়া চাক বাবা কথা শুনি শিয়ালে বৰ ভয় খালে। সি গৈ জীৱ জন্তুবোৰক খবৰটো দি দিলে। মহাপ্ৰলয়, মহাপ্ৰলয়। চাক বাবাক ভগৱানে কৈছে অচিয়ে আমাৰ এই পাহাৰ ধ্বংস হ'ব। মই সকলোকে খবৰ দিমগৈ। লোকসকল সাৱধান হোৱা। অচিয়ে মহাপ্ৰলয় হৈ আমাৰ এই পাহাৰ ধ্বংস হৈ সমুদ্ৰ হ'ব। চাক বাবাক ভগৱানে কৈছে। খবৰটো গোটেই পাহাৰখনত বিয়পি গ'ল। জীৱ জন্তুবোৰে বৰ ভয় খালে। সিহঁত গৈ পশুৰাজৰ ওচৰ পালেগৈ। একোৱে উপায় বিচাৰি পোৱা নাই। আজি বাবাৰ ওচৰতে যোৱাটো ভাল হ'ব। খবৰটো শুনি পশুৰাজেও বুকু কঁপি উঠিল। সকলোবোৰ চাক বাবাৰ ওচৰ পালেগৈ। পশুৰাজে ক'লে, বাবা আমাক পশুবোৰক ধ্বংসৰ পৰা ৰক্ষা কৰক। চিন্তা নকৰিবা হওক, সমস্যা মাত্ৰই সমাধান আছে। এই সমস্যা সমাধানৰ বিধানো ভগৱানে মোক দিছে। বাবা বিধান কি আছে? তেওঁ কোৱা মতে এই সমস্যা একমাত্ৰ বিধান হৈছে মহাযজ্ঞ। সেই যজ্ঞ 7 ৰঙীৰ বস্ত্ৰৰে আগুৱা হ'ব লাগিব। সেই বস্ত্ৰ কিন্তু সাধাৰণ বস্ত্ৰ নহয়। কোনো কাজি শিপিনীয়ে একে ৰাতিতে বোৱা হ'ব লাগিব। গতিকে তোমালোকে শীঘ্ৰে সেই বস্ত্ৰ সংগ্ৰহ কৰা। অচিয়ে মই মহাযজ্ঞ আৰম্ভ কৰিম। দৰিয়া কথাত জীৱ জন্তুবোৰৰ আকৌ মহা চিন্তা লাগিল। তেনে এগৰাকী কাজি শিপিনী সিহঁতি পাই ক'ত? সিহঁতৰ মাজত গুণা গোঠা চলিল। তাকে দেখি দৰিয়া চাক বাবাই ক'লে, তোমালোকৰ সমস্যা মই বুজিছোঁ, চিন্তা নকৰিবা। এই দায়িত্ব মই লৈছোঁ। তেনে এগৰাকী কাজি শিপিনী মোৰ ভাল চিনাকি। আগেৰে তেওঁ এনে বস্ত্ৰ মোক তৈয়াৰ কৰি দিছে। এইবাৰো তোমালোকৰ মংগলৰ বাবে তেওঁ দ্বাৰা এই 7 ৰঙী বস্ত্ৰ মই তৈয়াৰ কৰি আনিম। দৰিয়া চাক বাবাৰ কথাত জীৱ জন্তুবোৰৰ মুখলৈ পানী আহিল আৰু সকলোৱে একে মুখে চাক বাবা জয় ধ্বনি দিব ধৰিলে। জয় চাক বাবা, জয় চাক বাবা, জয় চাক বাবা, জয় চাক বাবা, জয়। বাবা ৰূপী দৰিয়াই চিন্তিত মনেৰে পুনৰ ক'লে, ভক্তসকল শান্ত হোৱা। সমস্যা এতিয়াও নোহোৱা নহয়। কি সমস্যা আছে বোলে? ভাঙি পাতি কওঁ। সমস্যা গভীৰ। সেই কাজি শিপিনীগৰাকী থাকে জুৰি সিপাৰৰ সৌ দূৰৰ গাঁওখনত। তালৈ
পাৰলৈ যাবলৈ হ'লে জুৰিটো পাৰ হ'বই লাগিব। শুনিবলৈ পাইছোঁ জুৰিৰ ওপৰত সাঁকোডালে বুলি ধৰি উটুৱাই নিলে। এনে এটা পাহাৰীয়া খৰস্ৰোতা জুৰি কাৰোবাৰ বাবে সাঁতুৰি পাৰ হোৱাটো জানো সম্ভৱ? দাদা, চিন্তা নকৰিব। আপুনি নিৰাপদে ইপাৰ সিপাৰ হ'ব পৰা আমি সৰু ব্যৱস্থা কৰিম। পশুৰাজৰ কথা বাকীবোৰ জন্তুৱে শলাগিলে। সাঁকো বনোৱাৰ উদ্দেশ্যে সিহঁতে হাবি পৰা প্ৰকাণ্ড গছ এডাল টানি আজুৰি আনিলে। জোৰ লগাও, হেচ্ছা, 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 আৰু জোৰ, হেচ্ছা, আৰু জোৰ, হেচ্ছা, আৰু জোৰ, হেচ্ছা, আৰু জোৰ, হেচ্ছা, আৰু জোৰ। জোর লাগাও, হেচ্ছা, 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 অলপ বাকি লাগাও, জোর, হেচ্ছা, বয়স। সাঁকো বনাই হ'লত জীৱ জন্তুবোৰ পুনৰ আহি চাক বাবাৰ ওচৰত পালেহি। দাদা, সাঁকো হৈ গ'ল। আপুনি নিৰাপদে যাব পাৰি। ভক্তসকল, তোমালোকৰ কাৰ্যত মই পৰম সন্তুষ্ট। এতিয়া আৰু কোনো চিন্তা নাই। সকলো সমস্যা সমাধান হৈ যাব। তোমালোক যোৱা, যজ্ঞৰ বাবে সকলো টিলাটো পৰিষ্কাৰ কৰাগৈ। ময়ো যাওঁ, তুমি ৰঙীন বস্ত্ৰ সংগ্ৰহ কৰি আনোগৈ। চাবা যাতে যজ্ঞলৈ কোনো নহাকে নাথাকা। বাবাৰ নিৰ্দেশ পাই জীৱ জন্তুবোৰ টিলাটো পৰিষ্কাৰ কৰিবলৈ ৰাওনা হ'ল। জীৱ জন্তুবোৰ আঁতৰি যোৱাত বাবাৰূপী দৰিয়া লৰালৰিকৈ প্ৰকাণ্ড শিলটোৰ পৰা নামি আহিল আৰু জুইটোৰ পিনে আগবাঢ়িল। জয় শিৱ শংকৰ, জয় শিৱ শংকৰ, জয় শিৱ শংকৰ, জয় শিৱ শংকৰ, জয় শিৱ শংকৰ। জুৰিৰ ওপৰৰ মজবুত সাঁকোডাল নিৰাপদে পাৰ হৈ দৰিয়াই খৰ খোজেৰে শিৱ মন্দিৰলৈ বুলি আগবাঢ়িল। জয় শিৱ শংকৰ, 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 জয় শিৱ শংকৰ। তোমাৰ কৃপাতে বুদ্ধিৰ ভাণ্ডাৰ খোল খাই আজি যেনে তেনে বাচিলোঁ। জয় শিৱ শংকৰ, জয় শিৱ শংকৰ। তেতিয়াৰ পৰা পাহাৰীয়া জীৱ জন্তুবোৰে দৰিয়াক আৰু কোনোদিনেই দেখা নাপালে। সেয়েহে বিজ্ঞজনে কৈছে, বিপদ কালত নেহুৱাবা ধৈৰ্য, বুদ্ধি খটাই কৰি যোৱা নিষ্কাৰ্য।